আৰু শোকে খুন্দা মাৰিয়ে ধৰা এটা খবৰ সমগ্ৰ অসমবাসীকে শোকস্তব্ধ কৰি তোলা খবৰটো আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো যে বিশিষ্ট অভিনেতা বিজু ফুকন আমাৰ মাজত নাই আৰু ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শোকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক দেখুৱাব বিচাৰিছো এই মুহূৰ্তত কিদৰে তেখেতৰ কৰ্মৰাজিৰে মানুহৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল বিজু ফুকনে। প্ৰাগ চিনে এৱাৰ্ডৰ সেই বৰ্ণিল দৃশ্যসমূহ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এফালে, আনফালে দেখাইছো বিভিন্ন গুণমুগ্ধই কিদৰে শোকত ভাগি পৰিছে বিজু ফুকনৰ অনুপস্থিতিত। আবেলি 4:30 বজাত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত আৰু দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অসমৰ প্ৰিয় অভিনেতাগৰাকী। বিজয়া চক্ৰৱৰ্তীৰ ভাষ্য আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছো। সেই বৈশিষ্ট্যটো এনেকুৱা ধৰণৰ আছিলে যে বেয়া পোৱা তেখেতক মানুহ নাছিলে আৰু সেই ব্যক্তিত্বৰ সবল চাপ তেখেতৰ চৰিত্ৰত পৰিছিলে আৰু সেই অনুসাৰে তেখেতে জীৱন যাপন কৰিছিলে। গতিকে অভিনয়ত তেখেতে কৃতকাৰ্যতা হৈছিলে, প্ৰতিটো চৰিত্ৰৰ মাজত তেখেতে সোমাই পৰিছিলে আৰু সেইকাৰণে বিজু ফুকন থাকিলে ছবিবিলাক সদায় হিট হৈছিলে আৰু এজন ব্যক্তি হিচাপে সমাজত এজন অংগ হৈ পৰিছিল। গতিকে যথেষ্ট দুখ আছে, ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ তেখেতে শান্তি পাব। জনশ্ৰী আছে সাংসদ বিজয় চক্ৰৱৰ্তী ডাঙৰীয়া, তেওঁ কৈছে যে খুব ওচৰৰ পৰা পাইছিলে, তেওঁ চিন্তা মানৱ ভুল আছে। সেয়া বিজু ফুকনৰ অনুপস্থিতিত বিজয়া চক্ৰৱৰ্তীৰ ভাষ্য আছিল। ডাক্তৰ বেজবৰুৱা ছবিৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰি প্ৰতিগৰাকী চলচ্চিত্ৰ প্ৰেমীৰ মনত সাঁচ